Hey guys, welcome to a new vlog. আৰু জয় শ্ৰীৰাম। অহা 22 তাৰিখে অযোধ্যাত হ'ব লগা ৰাম মন্দিৰৰ উদ্বোধনীৰ 500 বছৰৰ আগৰ কাহিনী কোনে কোনে বাৰু গম পায়। ফাৰ্ষ্ট কথা হ'ল এইটো যে ৰাম মন্দিৰ বনাইছিল কোনে। তো ৰাম মন্দিৰ বনাইছিল ভগৱান শ্ৰী ৰামচন্দ্ৰৰ পুত্ৰ কুশে। আৰু আহক আজি এইটো ভিডিঅ'ত কিছুমান জনা নজনা কথাৰ আলোচনা কৰিম, কিছুমান জনা নজনা কাহিনী শুনিম আৰু কিছুমান জনা নজনা কাহিনীৰ আপোনালোকৰ আগত মোৰ ফালৰ পৰা শ্বেয়াৰ কৰিম। তো আৰম্ভ হয় কিছু এনেকুৱা ধৰণৰ যি বাবৰ নামৰ ৰজা আছিল, সি তাৰ নিজৰ সেনাপতিক কৈছিল যে 528 চনত সি তাৰ সেনাপতিক কৈছিল যে ৰাম মন্দিৰটো ভাঙি দি। অনলি ৰাম মন্দিৰ বুলি নহয়, মানে আমাৰ ভাৰতত যিমান বহুখিনি মানে মঠ মন্দিৰ বাবৰ আৰু তাৰ লগত মোগলে মানে ধ্বংস কৰিছিল এনেকৈ। তথাপিতো মানে আমাৰ সনাতনক শেষ কৰিব নোৱাৰে। আপোনালোকৰ মনত আছেনে নালন্দা বিশ্ববিদ্যালয় মানে 6 মাহলৈকে জ্বলি আছিল। তাত কিছুমান কিমান বেদ আছিল, কিমান গ্ৰন্থ আছিল যি জ্বলি পুৰি কেনে ছাই হৈ গৈছিল। আজিৰ দিনত আমাৰ চাইণ্টিষ্টে যিটো বস্তু ৰিচাৰ্চ কৰি আছে, সেই ৰিচাৰ্চবোৰৰ কথাবিলাকো মানে সেই নালন্দা বিশ্ববিদ্যালয়ৰ সেই গ্ৰন্থবোৰত হয়তো লিখা আছিল, বাট আজি সেইবোৰ জ্বলি যোৱাৰ কাৰণে আমি ইমানখিনি মানে সক্ষম হোৱা নাই। ইমানখিনি অত্যাচাৰৰ পিছতো মানে সিহঁতে সক্ষম হ'ব নোৱাৰিলে, মানে আমাক শেষ কৰিব নোৱাৰিলে সনাতনক। কাৰণ একদম বাৰে প্ৰাউড ফিল হয়, মানে 500 বছৰ যিটো সংঘৰ্ষ চলি আছিল, সেই সংঘৰ্ষটো ফাইনেলি শেষ হৈ কেনে আমাৰ ৰাম মন্দিৰ উদ্বোধনী হ'বলৈ গৈ আছে 22 জানুৱাৰীত। জয় শ্ৰীৰাম। ইয়াতে শেষ হোৱা নাই। ৰাম মন্দিৰ ভাঙি কেনে যেতিয়া বাবৰে মছজিদ বনাইছিল, তাৰে বহু বছৰ সেনেকে পাৰ হ'ল। 17 চনত জয়পুৰৰ ৰজা জয়সিং মেৰ আহে। যিহেতু সেইখিনি জেগা হিন্দুৰ বাবে বহুতখিনি এটা পবিত্ৰ জেগা আছিল, তো তেখেতে বহুখিনি চেষ্টা কৰে যে তাত অকণমান জেগা আমাৰ ভগৱান শ্ৰীৰামৰ পূজা অৰ্চনাৰ কাৰণে ওলোৱা যায়। বহুত চেষ্টা কৰাৰ পিছতো তেখেতৰ সকলোবোৰ চেষ্টা মানে অথলে যায়, নাপালে জেগা। বহুখিনি যুঁজাৰ পিছত, বহুখিনি কষ্ট কৰাৰ পিছত তেখেতে মানে অকণমান জেগা লৈ কেনে এটা সৰুকে এটা মন্দিৰ বনাবলৈ সক্ষম হয়। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ মানে থুল মূলকৈ সৰু সুৰাকে হ'লেও পূজা অৰ্চনা চলি আছিল, একদম হেপী আৰু। লগতে ৰাম মন্দিৰ ভাঙিছিল 1528 চনত। তেতিয়া এটা খং আছিল মানুহৰ মনত, আৰু সেই মানুহৰ মনৰ খংটো আগত আহে 1813 চনত। আৰু অবভিয়াছলি আমাৰ ভগৱানৰ মন্দিৰ ভাঙিছে, তো সেই খঙত মানে মানুহবিলাকে চবে গম পাই গৈছিল যে এটা ৰাম মন্দিৰ আছিল, সেই ৰাম মন্দিৰটো ভাঙি কেনে ইয়াতে এই মছজিদটো বনাইছে। মানে এই কথাবিলাক মানে বেছিকে ওলোৱা আৰম্ভ হ'ল যেতিয়া মানে ফৈজাবাদৰ এজন অংগ্ৰেজ অধিকাৰী গৈ কেনে তাত চেকিং আৰম্ভ কৰে। চেকিং কৰা মতে মানে মানুহৰ কোৱা মতে হয়ও যে সেই মন্দিৰটোৰ যিবিলাক ষ্ট্ৰাকচাৰ আছিল বা যিবিলাক কলা সংস্কৃতিৰ মূৰ্তিগিলাখান আছিল, সেইগিলাখানতো মন্দিৰৰে। এনেকুৱা হ'ল যে এজন ব্ৰিটিছ চাৰ্ভেয়াৰ আহিল, মানে মাৰ্টিন নামৰ। তেখেতে মানে তাক গৈ কেনে চাৰ্ভে কৰে আৰু চাৰ্ভে ৰিপৰ্ট দিয়ে। তাত তেখেতে ক্লিয়াৰলি কয় যে মছজিদৰ যিটো মানে পিলাৰ আছে, সেই পিলাৰটো মানে এই মন্দিৰৰ পিলাৰ হয়, একচুৱেলি মছজিদৰ নহয়। তো সেই কথাটো গম পোৱাৰ পৰা আৰু লাগি গ'ল হাহাকাৰ বেছিকৈ। হাহাকাৰ যাই কেনে মানে বহুত দূৰলৈকে গুচি গৈছে হাহাকাৰটো। তাতে এটা মানে বঢ়িয়াকে এটা অৰ্ডাৰ আহিল যে মছজিদৰ লগতে একফালে হিন্দুসকলৰ বাবে যে পূজা কৰিবলৈ অকণমান জেগা দিয়া হ'ব, আৰু একফালে নামাজ পঢ়িবলৈ অলপ জেগা দিয়া হ'ব। বহুত দিন গ'ল, বহুত বছৰ গ'ল, এনেকৈ লাহেকৈ আহিল 1853 চন। আৰু এইখিনি ফাৰ্ষ্ট টাইম আছিল য'ত নেকি হিন্দু আৰু মুছলমানৰ মাজত মানে এই মন্দিৰ আৰু মছজিদটোক লৈ কেনে বিবাদ আৰম্ভ হৈছিল। তো তাৰে 2 বছৰ পিছত মুছলমানসকলতো মছজিদলৈকে গৈ আছিল, বাট তাৰে 2 বছৰ পিছত কি কৰিলে, বিবাদৰ পিছত হিন্দুসকলক মানে মছজিদত সোমোৱা বন্ধ কৰি দিলে। বাট দেন 1858 চন এনেকুৱা এটা ঘটনা হয় যিটো মানে একদমবাৰে চুম্মেশ্বৰী ঘটনা। নিহাংগা সিং ফকীৰ চাহাবে মানে মন্দিৰত তেখেতৰ 25 জনীয়া দল এটা লৈ কেনে মানে মছজিদটোৰ ভিতৰত কব্জা কৰি লয়। তাৰে ভিতৰত মানে পূজা পাঠ কৰে আৰু কয়লাৰ ডাঙৰ আখৰেৰে জয় শ্ৰীৰাম লিখি দিয়ে। তো এইটো ঘটনাৰ পিছতে মানে প্ৰথমবাৰৰ কাৰণে 1945 চনত এই বিবাদটোক মানে কোৰ্টলৈ নিয়া হয়। আৰু কোৰ্টত গৈ কেনে মানে এইটো আপিল কৰে যে আমাক মছজিদৰ ভিতৰত যিটো পূজাৰ কাৰণে জাগা দিছিল, সেই জাগাটো মানে প্ৰপাৰ কনষ্ট্ৰাকশ্যন কৰি দিয়া যাওক। বাট নাই, কোৰ্টে মানে এই আপিলটো স্বীকাৰ কৰি নল'লে। আৰু তেওঁলোকে ভাবক না, আমাৰ এই জাগা, আমাৰ এই দেৱী দেৱতা, আৰু আমি মানে তাত গৈ কেনে মানে কোৰ্টে পাৰ্মিশ্যন ল'ব লগা হৈছে যে আমাক কি কয় পূজাৰ কাৰণে ভালকৈ কনষ্ট্ৰাকশ্যন কৰি দিওঁ, আৰু তাতো আমাক নাকচ কৰি দিলে। আৰে ফাইনেলি আমাৰ সময় আহিল দেশ স্বাধীন হোৱাৰ, মানে 1947 চন। সেইখিনি সময়ত মানে আমাৰ হিন্দুসকল পুৰা সুখী, মানে যিহেতু আমি স্বাধীনতা পালোৱে, দেশ আমাৰ অধীনত, আমি মানে যেনেকৈ বিচাৰো ৰাম মন্দিৰ আমাৰ সেনেকৈ হৈ যাব। বাট সেইখিনি সময়ত যিটো চৰকাৰ আছিল, সেই চৰকাৰখনে মানে ৰাম মন্দিৰৰ এইটো কথাত গুৰুত্ব একো নিদিলে। চ' যেনেকৈ আছিল ৰাম মন্দিৰ মছজিদ হয়, তেনেকৈ মছজিদ হৈ থাকিল। পিছত 1949 চনত মানে সেই মছজিদটোৰ ভিতৰত এটা ৰামৰ মূৰ্তিৰ আৱিৰ্ভাৱ ঘটিল। আৰু মছজিদৰ ভিতৰত এই মানে মূৰ্তি ওলোৱা কথাটো মানে বহুত দূৰলৈকে যায়, সেনেকৈ মানে কথাটো যাই কিনে দিল্লীত পৰিল। আৰু দিল্লীত তেতিয়া মানে বৰ্তমান
সেইখিনি সময়ত PM আছিল আমাৰ জৱাহৰলাল নেহৰু চাহাব, মানে অযোধ্যাত DM আছিল KK নায়ক চাহাব। তেতিয়া মানে আমাৰ PM জৱাহৰলাল নেহৰু চাহাবে তেখেতক আদেশ দিলে যে DM KK যে আপুনি কি কৰিব, এই ঘটনাটো কিবাকে শান্ত কৰক আৰু মানে যে মছজিদটো আগতে যেনেকৈ আছিল তেনেকৈ মছজিদটো কৰি ৰাখক আৰু মানে যি মূৰ্তি আছিল সেই মূৰ্তিটো তাৰ পৰা গুচাই দিয়ে। তেতিয়া DM বুজি পাইছিল যে চিটুৱেশ্যন আউট অফ কণ্ট্ৰল, মানুহ বহুত ভিৰ আছে, তেখেতৰ দ্বাৰা এইটো কাম নহ'ব। চ' তেখেতে মানে সেইখিনি সময়তে ৰিজাইন কৰি দিলে, নিজৰ চাকৰিৰ পৰাই ৰিজাইন কৰি দিলে। আৰু জৱাহৰলাল নেহৰু চাহাবক মানে এটা মেছেজ দিলে যে আপুনি যদিহে পাৰে তেতিয়াহ'লে কি কয় মছজিদৰ ভিতৰৰ পৰা মূৰ্তিটো নুগুচাব, নহ'লে বহুত ডাঙৰ হাল্লা হৈ যাব, আৰু যদিহে পাৰে এই ৰামৰ মূৰ্তিটোৰ ওচৰত এখন জালি দি কেনে সেইটো প্ৰটেকশ্যন কৰি ৰখাৰ চেষ্টা কৰক। PM তেখেতৰ কথা ৰাখি কেনে সেনেকৈ জালে দি মানে মূৰ্তিটো এনেকৈ আৱৰি ৰাখিলে। এতিয়া ভাবক না, আমাৰ দেৱী দেৱতাকে আমি নিজে আমাৰ মন্দিৰৰ ভিতৰতে জালে দি আবদ্ধ কৰি ৰাখিব লগা হৈছে, য'ত নেকি আমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে পূজা পাঠ কৰোঁ, সেই ভগৱানক আমি আবদ্ধ কৰি ৰাখিব লগা হৈছে। তো সুখী কিয় নহ'ম আমি? আমাৰ ফাইনেলি ইমান কষ্টৰ ফলত এই ৰাম মন্দিৰ উদ্বোধনী হ'বলৈ গৈছে মানে 22 তাৰিখে, সুখী কিয় নহ'ম? নিজৰ মন্দিৰত নিজে আমি ইমানখিনি সহ্য কৰিব লগা হৈছে। 1990 চনত এখন ৰথযাত্ৰা কৰা হয় সোমনাথৰ পৰা অযোধ্যালৈ, তাত বহুত মানুহ একত্ৰিত হয়, আৰু ফাইনেলি যেতিয়া মানে আমাৰ এই ৰথযাত্ৰা গৈ কেনে অযোধ্যা গৈ পায়, তেতিয়া সেই মছজিদৰ ওপৰত আমাৰ জয় শ্ৰীৰামৰ পতাকা উৰুৱাই দিয়ে। সেইখিনি সময়ত UPৰ মানে মুখ্যমন্ত্ৰী মুলায়ম সিং আছিল, তেখেতৰ এইটো কথা ভাল নালাগিলে, তো তেখেতে তাত মানে গুলীবাজিৰ কাৰণে পাৰ্মিশ্যন দি দিলে। তো আৰু সেই গুলীবাজিত মানে আমাৰ হাজাৰ হাজাৰজন ৰাম ভক্ত ভাই বহুতে হেৰুৱাইছোঁ, বহুত ফেমিলি হেৰুৱাইছোঁ, ইনফেক্ট বহুত সৰু ল'ৰা ছোৱালী আমি এনেকুৱাকৈ শ্বহীদ হৈ গৈছে। মানে ভাবক না, এই ৰাম মন্দিৰৰ কাৰণে আমাৰ কিমান মানুহে কিমান সংখ্যক বলিদান দিছে। তাৰপিছত 6 ডিচেম্বৰ 1992 চনত 1:55 সেই মছজিদৰ প্ৰথম গুম্বজটো ভাঙি দিয়া হয়, আৰু সিদিনাখনেই দুপৰীয়া 3:30 তাৰ দ্বিতীয়টো গুম্বজো ভাঙি পেলোৱা হয়। আৰু সেই বুলি নহয়, সন্ধিয়া 5টা বজালৈকে সেই মছজিদটোৰ 3টা গুম্বজ ভাঙি পেলোৱা হয়। 3টা গুম্বজ ভাঙি যোৱাৰ পিছত সিদিনাখন লাগি যায় ৰাষ্ট্ৰপতি শাসন, আৰু সেইখিনি সময়ত মানে CM আছিল কল্যাণ সিং। সিদিনাখনে 2 ঘণ্টাৰ পিছতে CM মানে নিজৰ পদৰ পৰা ৰিজাইন কৰি কেনে এটা কথা ডাইৰেক্ট জনাই দিয়ে যে আমাৰ মানুহৰ ওপৰত যদি ৰাম ভক্তৰ ওপৰত যদি গুলীচালনা কৰে তেতিয়াহ'লে পৰিস্থিতি বহুত ভয়াৱহ হ'ব, সেই বুলি কৈ কেনে তেখেতেও ৰিজাইন লয়। তো ভাবক না, এনেকুৱা মানুহবিলাখান মানে এই ৰাম মন্দিৰটোৰ কাৰণে নিজৰ বলিদান দিছে, নিজৰ কৰ্ম হওক, নিজৰ কেৰিয়াৰ হওক, নিজৰ জীৱন, ইনফেক্ট সুখী কিয় নহ'ম আমি? হয়তো বহুতে এইখিনি ষ্টৰি জানে আৰু বহুতে এইখিনি ষ্টৰি নাজানে। যিসকল মানুহে নাজানে এইখিনি ষ্টৰি, সেইসকল মানুহৰ কাৰণে আজিৰ এইটো ভিডিঅ' বনাইছোঁ মই। মানে ভাবক না, 500 বছৰৰ সংঘৰ্ষৰ মূৰত ফাইনেলি 2024 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে এই ৰাম মন্দিৰটো ইমান সংঘৰ্ষৰ পিছত মুকলি হ'বলৈ গৈ আছে। এই ৰাম মন্দিৰক লৈ কেনে গোটেই দেশবাসী সুখী, গোটেই দেশ চবেই সুখী, কিন্তু তথাপিতো ইয়াৰ আঁৰৰ এই কাহানীবোৰতো বহুতে গম পায়, বহুতে গম নাপায়। তো এইখিনি আছিল আজিৰ ভিডিঅ'। আজিলৈ ইমান ধন্যবাদ, জয় অসম। আকৌ লগ পাম বেলেগ এটা ভিডিঅ' সৈতে, আৰু কমেণ্টত সকলোৱে লিখি দিবা জয় শ্ৰীৰাম, আৰু সকলোৱে এইটো ভিডিঅ'তে শ্বেয়াৰ কৰে যাতে যোনে যোনে নাজানে এইখিনি কথা সকলোৱে গম পায়, আৰু দেই আমাৰ আগৰ ইতিহাসখিনি ভালকৈ বুজি পাওক। বাই বাই।